হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ পুনৰ এখন নতুন ভিডিঅ'লৈ। 12 পাছ কেণ্ডিডেটৰ কাৰণে কেইটামান নতুন পদ মুকলি হৈছে, য'ত LDC লয়াৰ ডিভিজন ক্লাৰ্ক, পোষ্টেল এছিষ্টেণ্ট আৰু ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে ভেকেঞ্চি ওলাইছে। ইয়াৰ দৰমহা যিটো এইটো 25,000ৰ পৰা 92,300 টকা প্ৰতি মাহে দিয়া হ'ব, য'ত আপুনি কেনেকৈ এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ আজিৰ ভিডিঅ'টো অন্তিমলৈকে চাই থাকিব। যদি চেনেলটোলৈ আপুনি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন অনত ছেট কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, যিটো ভেকেঞ্চি ওলাইছে সেইটো ওলাইছে SSCৰ ফালৰ পৰা কম্বাইন হায়াৰ ছেকেণ্ডাৰী লেভেলৰ কাৰণে, যিটো আপোনালোকৰ কোৱালিফিকেশ্যন 10+2 হ'ব লাগিব। লগতে আমি এতিয়া ইম্পৰ্টেণ্ট ডেটছৰ বিষয়ে আলোচনা কৰোঁ, য'ত আপোনালোকৰ এপ্লিকেশ্যন আৰম্ভ হৈছে 1 ফেব্ৰুৱাৰীৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হ'ল 7 মাৰ্চ। আৰু যিটো অনলাইন যিটো আপোনালোকে পে'মেণ্ট কৰিব লাগিব, অনলাইন পে'মেণ্ট ফি হ'ব 8 তাৰিখলৈকে, আৰু অফলাইন যদি কৰোঁ সেইটো 9 তাৰিখ বা 10 তাৰিখলৈকে। তো ইয়াৰ যিটো ফাৰ্ষ্ট টায়াৰ হ'ব এক্সাম সেইটো হ'ব মে' মাহতে, আৰু ইয়াৰ যিটো ছেকেণ্ড টায়াৰ হ'ব সেইটো পাছত, এইটো ফাৰ্ষ্ট টায়াৰ যিটো সেইটো শেষ হোৱাৰ পাছত হ'ব। যিটো পে' স্কেল দিছে আপোনালোকৰ লয়াৰ ডিভিজন ক্লাৰ্কৰ যিটো LDC হয়, আৰু জুনিয়ৰ ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট JSA সেইটো পে' লেভেল দিছে লেভেল 2ৰ, আৰু ইয়াত আপোনালোকে 19,900ৰ পৰা 63,200 টকালৈকে পাব। আৰু যিটো PA পোষ্টেল এছিষ্টেণ্ট আৰু SA শ্বৰ্টিং এছিষ্টেণ্ট তাৰ লেভেল আছে 4, য'ত আপোনালোকে 25,500 টকাৰ পৰা 81,100লৈকে আপোনালোকে পাব পাৰে। আৰু নেক্সট যিটো আছে ডাটা এণ্ট্ৰি অপাৰেটৰ DEO লেভেল দিছে ইয়াৰ পে' লেভেল 4, য'ত 25,500 টকাৰ পৰা আপোনালোকে 81,100লৈকে পাব পাৰে। আৰু ইয়াৰে লেভেল 5ও আছে, যিটো আপোনালোকে 29,200ৰ পৰা 92,300 টকালৈকে। আৰু যিটো ডাটা এণ্ট্ৰি অপাৰেটৰ আছে গ্ৰেড A, ইয়াৰ পে' লেভেল হ'ল 4, আৰু য'ত আপোনালোকে 25,000ৰ পৰা 81,100 টকালৈকে পাব পাৰে। তো টোটেল ভেকেঞ্চি কিমান আছে সেইটো আমি চাই লওঁ। তো এইটোত আপোনালোকে কিমানটা ভেকেঞ্চি আছে আপোনালোকে গম পাব। ইয়াৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে গম পাব কিহত কিমানটা ভেকেঞ্চি আছে। ইয়াতে একবাৰ মই ওপৰৰ পৰা তললৈ লৈ যাই আছোঁ। 4টা পেজ আছে টোটেল। ইয়াতে কিমান পদ আছে আপোনালোকে গম পাব। ইয়াৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে চাব পাৰিব। এজ লিমিট দিছে সেইটো দিছে 18 বছৰৰ পৰা 27 বছৰ, যিটো জানুৱাৰী 1 তাৰিখৰ পৰা ধৰিব আপোনালোকৰ। আৰু ST/SCৰ কাৰণে ৰিলেক্সেশ্যন দিছে 5 বছৰৰ, OBCৰ কাৰণে দিছে 3 বছৰৰ, PWD আনৰিজাৰ্ভৰ কাৰণে দিছে 10 বছৰ, আৰু PWD OBCৰ কাৰণে দিছে 13 বছৰ, PWD ST/SCৰ কাৰণে দিছে 15 বছৰ। ইয়াতে নেক্সট আছে হাউ টু এপ্লাই। তো ইয়াতে আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব তাৰ কাৰণে মই এটা ডেডিকেটেড ভিডিঅ' বনাই দিম। ইয়াৰ কাৰণে ভুলতো আপোনালোকে ইয়াত মোবাইলত এপ্লাই নকৰিব, বেছি টকা নলয়, 100 টকাই ল'ব। আপোনালোকে কেফেত যাই এপ্লাই কৰিব। তো এপ্লিকেশ্যন ফি খুজিছে, সেইটো খুজিছে 100 টকা অনলি, ইয়াতে আপোনালোকে দেখা পাইছে। আৰু নেক্সট আমি আলোচনা কৰিম নৰ্থ ইষ্ট ৰিজনৰ কাৰণে, য'ত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা, এই নৰ্থ ইষ্ট ৰিজনৰ কাৰণে আপোনালোকৰ ক'ত আছে চেণ্টাৰ। ইটানগৰ আছে, ডিব্ৰুগড়ত আছে, গুৱাহাটী দিছপুৰত, যোৰহাট, শিলচৰ, চুৰাচান্দপুৰ, ইম্ফল, উখৰুল, শ্বিলং, আইজল, ডিমাপুৰ, কোহিমা আৰু আগৰতলাত নৰ্থ ইষ্ট ৰিজনৰ কাৰণে এটা চেণ্টাৰ আছে। ভিডিঅ'টোত এইখিনি আছিল আলোচনা কৰিবলগীয়া। কিবা ক'ত ডাউট থাকিলে কমেণ্টত জনাবলৈ নাপাহৰিব। তো মোবাইলত ভুলতো এপ্লাই নকৰিব, নহ'লে যিটো ইয়াৰ আগৰবাৰ যিটো GDত আপোনালোকৰ হৈছিল যে বহুতৰে প্ৰফাইলত নাম অহা নাছিল, সেইটো মোবাইলত কৰিলে নাহে। সেইকাৰণে আপোনালোকে কোনো নিয়াৰেষ্ট কেফেত যাই এপ্লাই কৰিব পাৰিব।